মাটিয়াত বনৰীয়া হাতীৰে ভাঙিলে এটা পৰিয়ালৰ দুটা বাসগৃহ। গোৱালপাৰা মাটিয়াত বনৰীয়া হাতীৰে ভাঙিলে বাসগৃহ। পুৱতি নিশা পশ্চিম মাটিয়া ইছলামপুৰৰ জয়নাল আবেদিনৰ দুটা গৃহ ভাঙি পেলাই এটা বয়নহস্তীৰ জাকে। গৃহৰ ভিতৰত থকা ধান চাউল খাই তহিলং কৰাৰ উপৰিও যাৱতীয় সা সৰঞ্জাম ভাঙি ছিঙি বিস্তৰ ক্ষতি সাধন কৰে। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোকসকল। কিছুদিন ধৰি মাটিয়া অঞ্চলটোত প্ৰায় ৪৮টা বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আহিছে। বহু কৃষকৰ পথাৰৰ পকা ধান, শাকনি বাৰী, গছ গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰি আহিছে হাতীৰ জাকটোৱে। বৰ্তমান বনৰীয়া হাতীৰ জাকটো পশ্চিম মাটিয়া পাহাৰত আশ্ৰয় লৈ আছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। এসপ্তাহ 10 দিন আগত মানে ইফালে পাহাৰত আহিছিল হাতী। আহাৰ পিছত আজি ৰাতি 3:30 মান বজাত এই ঘৰটো ভাঙছে। ঘৰত মানুহ নাছিল আৰু মানুহখিনি ওলাই গৈছিল আগতে। ঘৰটা ক্ষতি কৰিছে আৰু এতিয়া হাতীবিলাক ক'ত আছে? এতিয়া পাহাৰতে আছে। যদি চৰকাৰে পাৰে ইয়াক অলপ অনুদান দিলে মানে আমি সুখী হ'ম। ফৰেষ্টৰ মানুহ আহিছিল নাই? অহা নাই। ফৰেষ্টৰ মানুহ অহা নাই। খবৰ মানে ৰাতি 3:30 বাজে, সেই টাইমত আমিও মানে সিমান ভালকৈ দেখাও নাই। এইকাৰণে চৰকাৰৰ ওচৰত অনুৰোধ, আমাৰ ৰাইজৰ মানুহজনক ক্ষতিপূৰণ দিব লাগে। মোৰ নাম জয়নাল আবেদিন। কেইটামান সময়ত ভাঙিলে ঘৰটো? মোটামুটি ৰাতি 3:30 মান বজাত। কেইটা আহিছিল হাতী? 25-30টা মান হ'ব নেকি, এনেকৈ ভালকৈ আমি হিচাপ কৰিব নোৱাৰো। এতিয়া 25-30টা মান হ'ব লাগে। কেইদিন ধৰি এনেকে হাতী উপদ্ৰৱ কৰি আছে? এনেকৈ মোটামুটি এসপ্তাহ 10 দিন মান হ'ল এনেকৈ কি কৰি আছে। এটাই ঘৰত নাই না? ইয়াতে দুটা ঘৰ আছিল মোৰ। দুটাই ভাঙিছে? দুটাই ভাঙিছে।